আজি কাতি বিহু। সমগ্ৰ ৰাজ্যই আজি পালন কৰিব কাতি বিহু। অসমীয়াৰ বাপতিসাহোন কঙালী বিহুক অসমীয়াই অভাৱক উৎসৱ ৰূপে উদযাপন কৰে। বঙাইগাঁৱতো পৰম্পৰা অনুসৰি কাতি বিহু পালন কৰিছে কৃষিজীৱী ৰাইজে। বঙাইগাঁৱৰ মাজগাঁৱতো ঔটেঙাৰ খলপত চাকি জ্বলাই পালন কৰিছে কৃষক ৰাইজে। উল্লেখযোগ্য যে অসমৰ ঠাইভেদে পৰম্পৰাগতভাৱে বেলেগ বেলেগকৈ চাকি জ্বলোৱা হয়। কিছু কিছু ঠাইত অমিতাৰ খলপতো চাকি জ্বলাই পালন কৰা হয় কাতি বিহু। বঙাইগাঁও জিলাতো পৰম্পৰাগতভাৱে ঔটেঙাৰ খলপত চাকি জ্বলোৱা হয়। ধাননি পথাৰত বন্তি জ্বলাই ধাননিডৰা যাতে পোক পৰুৱাই আক্ৰমণ কৰিব নোৱাৰে আৰু ধাননিডৰা যাতে নদন বদন হৈ উঠে তাৰ প্ৰাৰ্থনাৰে পথাৰত বন্তি প্ৰজ্বলন কৰে কৃষক ৰাইজে। আজি কাতি বিহু। সমগ্ৰ ৰাজ্যই আজি পালন কৰিব কাতি বিহু। অসমীয়াৰ বাপতিসাহোন কঙালী বিহুক অসমীয়াই অভাৱক উৎসৱ ৰূপে উদযাপন কৰে। বঙাইগাঁৱতো পৰম্পৰা অনুসৰি কাতি বিহু পালন কৰিছে কৃষিজীৱী ৰাইজে। বঙাইগাঁৱৰ মাজগাঁৱতো ঔটেঙাৰ খলপত চাকি জ্বলাই পালন কৰিছে কৃষক ৰাইজে। বঙাইগাঁও জিলাতো পৰম্পৰাগতভাৱে ঔটেঙাৰ খলপত চাকি জ্বলোৱা হয়। ধাননি পথাৰত বন্তি জ্বলাই ধাননিডৰা যাতে পোক পৰুৱাই আক্ৰমণ কৰিব নোৱাৰে আৰু ধাননিডৰা যাতে নদন বদন হৈ উঠে তাৰ প্ৰাৰ্থনাৰে পথাৰত বন্তি প্ৰজ্বলন কৰে কৃষক ৰাইজে।